ভাৰৰ কথালৈ যদি আহো তেতিয়ালে কথাটো হৈছে যে জনতাৰ জনাদেশ আমি মানি ল'ব লাগিব আত্মবিশ্লেষণৰ আমাৰ প্ৰয়োজন আছে আৰু খুব সোনকালে হ'ব হেয়া আৰম্ভ হৈছে ইতিমধ্যে হাই কমান্ডে কথা পাতিবলৈ আৰম্ভ কৰিছে ভিতৰুৱাকে বৈঠক বহিছে কিন্তু আজিৰ যি ৰিজাল্টটো আছিল সেইটো সম্পূৰ্ণ অবিশ্বাস্য আৰু এক ৰহস্যজনক বুলি ক'ব লাগিব আজি চাওক 2020 চনত যেটো ৰিজাল্ট আছিল 2019 চনত মোদীৰ ঢৌ পিকত আছিল তাৰ পিছতো কিন্তু 2020 চনত যেটো বিহাৰৰ নিৰ্বাচন হৈছিল তাত কিন্তু আৰজেডি সিঙ্গল লাৰ্জেষ্ট পাৰ্টি আছিল উইথ 76 নাম্বাৰস অফ সিটস কংগ্ৰেছৰো 19খন সিট লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 8খনৰ ডিফাৰেন্সত চৰকাৰ গঠন হৈছিল এটো ইতিমধ্যে আপুনিও কৈছে আৰু যেটো সময়ত আজি যেহেতু সেন্ট্ৰেল গভৰ্ণমেণ্টখনো দুটা পেং লৈ পেলে চলি থকা হৈছে এফালৰ পৰা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ সেই সময়ত এনেকুৱা কি মিৰাকল হৈ গল যে এনেকুৱা ধৰণৰ এটা ৰিজাল্ট আহিলে ইয়াতে কেৱল বিজেপি বুলিয়ে নহয় বিজেপি আৰু এনডিএ বুলিয়ে নহয় তেওঁলোকৰ কাৰণে কষ্ট কৰা যথেষ্ট ব্যক্তি আছে যেটো ৰহস্যৰ আৰত আছে হেবোৰ কথা মই কম এতিয়া কথাটো হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেলধুপকে যোৱাবাৰ বাৰাণসীৰ পৰা জিকিছে একেবাৰে হাৰি এন মোমেন্টত গৈ পেলে জিকিছে গতি তেনেকুৱা এটা পৰ্যায়ত গৈ পেলে এনেকুৱা ডাঙৰ এটা মিৰাকল কিবা এটা হ'ব লাগিব যে এই কাৰণে এনেকুৱা এটা ৰিজাল্ট আহিছে আজি মই নিজে কেমামান আগতে বিহাৰত গৈছিলো বিহাৰত মই অকমান সাংগঠনিক কামকাজ চাবলৈ গৈছিলো তেতিয়া মই গম পাইছিলো যে নীতিশ কুমাৰৰ বিৰুদ্ধে আছে এন্টি ইনকামটেন্সি যথেষ্টখিনি আছে কাৰণ বিহাৰখন এখন দুখীয়া ৰাজ্য আৰু আজি পাটনাখন হৈছে বিহাৰৰ ক্যাপিটেল আজি পাটনা যেতিয়া আপুনি অৱতৰণ কৰিব লগালগে গম পাব যে বিহাৰৰ উন্নয়নৰ যেটো নমুনা পাটনা এয়াৰপোৰ্ট ৰূপে আপোনালোকে দেখা পাব আজি নহয় কথাটো হৈছে চাওক আমাৰ কেম্পেইনিং ষ্ট্ৰেটেজিটো আছিল ডেভেলপমেন্টাল আমি প্ৰগ্ৰেছিভ কেম্পেইনিং ষ্ট্ৰেটেজি আছিল কিন্তু বিজেপিৰ যোনটো কেম্পেইনিং ষ্ট্ৰেটেজি আছিল সেইটো সম্পূৰ্ণ এটা নিগেটিভ তেওঁলোকে কেৱল জংগল ৰাজৰ কথাই ক'লে কিন্তু তেওঁলোকে ডেভেলপমেন্টৰ কথা নকলে আজি চাওক কোড অফ কণ্ডাক্ট লাগি থকাৰ পিছত এই যে ৰহস্যৰ আৰত থকা কথাটো হৈছে কোড অফ কণ্ডাক্ট লাগি থকাৰ পিছত প্ৰতিগৰাকী মহিলাক 1.5 কোটি মহিলাক আজি কিমানকে দিছে 10,000 টকাকৈ একাউণ্টত ভৰাই দিছে তেওঁলোকে যদি সঁচাকৈ ডেভেলপমেন্টাল কিবা কাম কৰিলে হয় তেতিয়া হলে তেওঁলোকে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যত কোড অফ কণ্ডাক্ট চলি আছে সেই সময়ত একাউণ্টত 10,000 ভৰাই দিয়াটো সেইটো যে ৰহস্যজনক কথা যে তেওঁলোকক কোনে সহায় কৰি আছে তেনেকুৱা বহুতো তথ্য আহিব আপুনি প্ৰাৰম্ভিক মন্তব্য বুলি কৈছে লগতে মই আৰু এটা কথা কৈ ল'ব লাগিব মই দিল্লীত যোনটো ঘৰত থাকো মোৰ যিগৰাকী সহায়িকা আছে তেখেত এগৰাকী বিহাৰৰ বাসিন্দা সুমন কুমাৰী তাই নামটো মই কৈ দিছো মই অহাকালিলৈ দিল্লীলৈ যাম তাতে মই ঘৰটো সাফা কৰিবলৈ আজি কেদিনমান আগতে মই কৈ থৈছিলো যে ভোট হোৱাৰ আগতে যে মই এই কেদিনতে যাম তেতিয়া তাই মোক ক'লে যে বাইদেউ মই ভোট দিবলৈ যাব লাগিব মই কলো তোৰটো দৰমহা দিব লাগিব ভোট দিবলৈ যাবলৈ কৈছে বাইদেউ আমাক এইবোৰ ট্ৰেইন সব ঠিক কৰি দিছে আৰু যদি আমি নাযাও আমাক বিজেপিয়ে থ্ৰেটনিং দিছে বা আমাক চৰকাৰৰ পক্ষৰ পৰা থ্ৰেটনিং দিছে যে তই যদি ভোট দিবলৈ নাহ বা পৰিয়ালৰ কোনোবা এজন ব্যক্তি যদি বাহিৰত থাকে সেই পৰিয়ালটোৰ সমগ্ৰ ব্যক্তিয়ে কিন্তু তাৰ ভুগতান ভুগিব লাগিব কোনো এটা ব্যক্তিয়ে কিন্তু চৰকাৰী কোনো আঁচনি নাপায় এনেকুৱা ধৰণৰ থ্ৰেটনিং দিয়া গৈছে এটা এসআইআৰৰ কথা আমি গুৱাহাটীতে আমাৰ বহুতো এনেকুৱা বিহাৰৰ ভোটাৰ আছে গুৱাহাটীতে বিভিন্ন চেলুনে কাম কৰি থকা মই জাস্ট এক লাইন কৈ পেলাই শেষ কৰিম দাদা কথাটো হৈছে যে চাওক যেটো এসআইআৰত নাম কৰ্তন কৰা গৈছে মই যোৱা এসপ্তাহ আগতে এখন সেলুনলৈ গৈছিলো হাতীগাঁও অৱস্থিত খেৱালি আমাৰ লক্ষ্মীনগৰত সেই সেলুনখনত থকা এটা ল'ৰা মই কি ক'লে মই বিহাৰৰ বুলি ক'লে মই তোৰ নামটো কি বুলি সুধিলো কিবা এটা যাদৱ বুলি ক'লে মই তোৰ নামটো কেনেকৈ কাটন গ'ল তইতো যাদৱ হিন্দু ল'ৰাটোৰ নামটো কাটন যাব নালাগিছিল মই তই সিটো ভোট দি আছে তেতিয়া ক'লে বাইদেউ মই মুজাফ্ফৰপুৰৰ নিবাসী তাতে মই যাদৱ ল'ৰা তাতে মুছলমান কেণ্ডিডেট এগৰাকীক ভোট দিওঁ আৰজেডিৰ সেইবাবে মোৰ নামটো কৰ্তন গৈছে আৰু তাতে আমি যিগৰাকী বিজেপি প্ৰাৰ্থী সেইগৰাকী ব্ৰাহ্মণ প্ৰাৰ্থী আগতে দিয়ে আমি তেখেতক ভোট নিদিওঁ কাৰণ ব্ৰাহ্মণখিনি আমাক যাদৱখিনিক অকমান অত্যাচাৰ কৰি কৰিও এই যে ইচিআই সমগ্ৰ যে এই যে 4টা স্তম্ভই যে আজি বিজেপিক যে সহায় কৰিছে সব ফালৰ পৰা সেই কথাটো ইতিমধ্যে আমি মানি ল'বই লাগিব জ্ঞানেশ কুমাৰৰ কথা আমি সকলোৱে ভোট চুৰি নহয় আচলতে ভোট ডকাইতি হৈ আছে সেই কথা আমি ইতিমধ্যে ৰাইজে গম পাইছে কাৰণ চাওক জনতাৰ জনাদেশ হলে আমি মানি ললো হয় আমি কেতিয়াও জনতাৰ জনাদেশৰ বিপৰীতে যোৱা নাই কিন্তু কিবা এটাতো হৈছে য'ত হাৰিয়ানাৰ নিচিনা এখন সৰু ৰাজ্যত 2 কোটি ভোটাৰ থকা ঠাইত 25 লাখ যদি ভুৱা ভোটাৰ সোমাই দিব পাৰে যিখিনি আমাৰ চকুত পৰিছে হিচাপ কৰি দেখুৱা গৈছে যে 25 লাখ 2 কোটিত যদি 25 লাখ ভৰাইছে তেতিয়া হলে বিহাৰৰ নিচিনা এখন ৰাজ্যত কিমান লাখ লাখ ভোটাৰ ভৰাইছে তেওঁলোকে আনকি চাওক আজি যি 65 লাখ ভোটাৰ এসআইআৰত নাম কৰ্তন গৈছে সুপ্ৰিম কোৰ্টেও আনকি সুধিছে যে কোনখিনি 22 লাখ লোকৰ মৃত্যু হৈছে বুলি যে আপোনালোকে কৈছে সেইখিনিৰ নামখিনি পাব্লিছ কৰক কিন্তু বিজেপি তথা এই ইলেকশন কমিশন বিজেপি একে কথা
তেওঁলোকে কিন্তু পাব্লিছ কৰি দিব পৰা নাই আৰু যিসকল 16 লাখে আবেদন কৰিছিলে কিন্তু জ্ঞানেশ কুমাৰ ডাঙৰীয়াই কেনেকে আৰু 5 লাখ মিৰাকল কৰি পেলাই আৰু এডন কৰি 21 লাখ কৰিলে সেই কথা উত্তৰ সুপ্ৰিম কোৰ্টে সোধাৰ পিছতো জ্ঞানেশ কুমাৰে দিব পৰা নাই সেইবোৰ কৰ পৰা হৈ আছে আনকি জ্ঞানেশ কুমাৰ ডাঙৰীয়াৰ তথ্য হেতু আমাৰ তথ্য নহয় এসআইআৰ হোৱাৰ পিছত বিহাৰৰ মুঠ ভোটাৰ আছিলে 7,42 লাখ মানে আপুনি ক'ব বিচাৰে যে এই ইলেকশ্যনটোৰ ৰিজাল্টটো প্ৰকৃত নহয় এই ইলেকশ্যনটোৰ ৰিজাল্টটো ডেফিনেটলি মেনিপুলেট হৈছে আমি বাৰম্বাৰ কৈ আছো কৈ যাম যেতিয়ালৈকে চাওক আজি মই যে অলপ আগতে আৰম্ভণিতে কৈছো যে বিশ্লেষণ হৈ আছে ডাঙৰ আৰু তথ্য ওলাই পৰিব যিসমূহ তথ্য আপুনি আজি নুই কৰিব নোৱাৰে হাৰিয়ানাত কি হৈছে নুই কৰিব নোৱাৰে এগৰাকী ব্ৰাজিলিয়ান মডেলৰ ভাৰতৰ লগত কোনো সম্পৰ্কই নাই সেইগৰাকী ব্ৰাজিলিয়ান মডেলৰ কথা সকলো মানুহ মই চাই আছিলো এতিয়া অলপ সময় হয় সেই ব্ৰাজিলিয়ান মডেল গৰাকী মৃণাল দা যিগৰাকী ভাৰত কেতিয়াও আহি পোৱা নাই ভাৰত হাৰিয়ানা ক'ত আছে কি নাজানে সেইগৰাকী ব্ৰাজিলিয়ান মডেলৰ এখন ফটো তাই কোনো এড্ৰেছ নাই কোনো পিতৃ পৰিচয় নাই একো নাই তেখেতৰ ফটো ব্যৱহাৰ কৰি সীমা ৰেখা মিনা আমুক প্ৰতিটো বুথত 22টা 30টা বুথ এডন কৰিছে বৰ্ণালী প্ৰশ্ন হ'ল গোয়িং বাই ডেট লজিক ছমাহ পিছত হ'বলগীয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিবনে কংগ্ৰেছে বা কৰিব কথাটো হৈছে কি এই যে বিজেপিৰ যে আজি যে মুখাখন যে খোল খাইছে তথা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যে মুখাখন আজি বিহাৰ ইলেকশ্যন লগতে কিন্তু ৰিজাল্টৰ লগতে সম্পূৰ্ণৰূপে খোল খাই গৈছে কাইলৈ পৰহিলে দেশৰ পৰিস্থিতি কি হ'ব যে সত্যতা যে প্ৰমাণ সহকাৰে উলিয়াই দিব সেই কথা আপোনালোকে চকুৰ আগত জল পটকৈ দেখিব আৰু আমি এইখিনিৰ পৰা দেখি শিকিলো যে বিজেপি আৰু ইলেকশ্যন কমিশ্যন যে এটা মুদ্ৰা ইপিটি সিপিটি হৈ যে কেনেদৰে কাম কৰি আছে আমি দেখি শিকিছো গতিকে অসমত যে তেনেকুৱা কৰিবলৈ চেষ্টা ডেফিনেটলি কৰিব কিন্তু আমি প্ৰতিজন কংগ্ৰেছ কৰ্মী জাগ্ৰত প্ৰহৰী হৈ পেলাই আমি ৰখি থাকিম কেনেকে ভোট কাটে এজনৰো ভোট কাটে আমি চাই ল'ম ইয়াতে কোনো কাৰণত নোৱাৰে আৰু এটা কথা মৃণাল দা কৈ ল'ব লাগিব এইখিনিতে চাওক আমাৰ বিশ্লেষক যিগৰাকী আছে তেখেতে 92টা সিট 90টা সিট ইতিমধ্যে বিজেপিক দি দিছে কিন্তু সেইটো কথা নহয় সমগ্ৰ ঘটনা বিহাৰ আৰু অসমৰ ৰাজনীতিৰ মাজত বহুত ডিফাৰেন্স আছে বিহাৰৰ জাত পাতৰ নামত ৰাজনীতি কৰে অসমৰ বিজেপি চৰকাৰে ধৰ্মৰ নামত ৰাজনীতি কৰে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত সেই ধৰ্মৰ যিটো ৰাজনীতি তেওঁলোকে সৃষ্টি কৰিছিলে এয়া সম্পূৰ্ণৰূপে নৎসাত কৰিছে অসমৰ ৰাইজে গতিকে তেনেকুৱা ধৰণৰ কোনো বিহাৰ আৰু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট একেবাৰে একে নহয় গতিকে বিজেপি ইয়াতে কোনো ধৰণৰ আপুনি 92টা সিট দিয়াটো যুক্তিসংগত কথা নহয় লালু প্ৰসাদ যাদৱৰ কথা কৈছে লালু প্ৰসাদ যাদৱৰ ঠিক আছে তেখেতে কৰাপশ্যনত গৈছে কিন্তু সেই লালু প্ৰসাদ যাদৱে কিন্তু 5000 পুৰণি বছৰীয়া যি বিহাৰৰ সংস্কাৰ আছিলে যে আনকি গাহৰিৰ নিচিনা গড়ালত থাকি মানুহবোৰে নলাৰ পানী খাই পেলাই হেৰি হৈছিলে সেই বিহাৰী মানুহখিনিকো কিন্তু লালু প্ৰসাদ ডাঙৰীয়াৰ চৰকাৰৰ সময়তে তেওঁলোকক জাগো উঠল বুলি কৈ পেলাই স্কুললৈ পঠিয়াইছিলে সংস্কাৰ মডাৰ্নাইজেশ্যন বিহাৰ কিন্তু লালু প্ৰসাদ ডাঙৰীয়াৰ দিনতেই হৈছিলে গতিকে অসম বিহাৰৰ মাজত ডেফিনেটলি বহুত বেছি ডিফাৰেন্স আছে আৰু অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী ভাৱমূৰ্তি একেবাৰে সম্পূৰ্ণ নিকা কেতিয়াও হ'ব নোৱাৰে কিন্তু নীতিশ কুমাৰ ডাঙৰীয়াৰ ভাৱমূৰ্তি ইমান লেতেৰাও নহয় অসমৰ গৰাকীৰ নিচিনা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোনো ধৰণৰ অসমৰ ৰাইজৰ বাবে দিয়া প্ৰতিশ্ৰুতি এটা পালন কৰিব পৰা নাই